গুড মৰ্ণিং অসমবাসী ৰাইজ। এতিয়া আমি নতুন এটা ভিডিঅ' লৈ আৰম্ভ কৰিম। এতিয়া আমি কামপুৰত আছোঁ। মোৰ হাজবেণ্ডে এতিয়া বাৰীৰ পৰা কি কৰিম দেখাম। আনাজ কাটিবলৈ গৈছে, চাওক চাওক কাটিব গৈছে। জংঘল হৈ গৈছে। আহিছোঁহে কালি লামডিঙৰ পৰা। গুৰিত কেইটা গুৰিডালত গোটা হৈ থকা গুৰিডালত দাঙি লোৱাচোন। ফুলপাহ গোটা হৈ থকা গুৰিডালত কেইটা। হেই তেৰি চোৱাচোন, এনেকৈ আনাজটো দাঙি দিয়াচোন হাতৰে। অঁ সেইডালত কেইটা। সেইটো লৈ আহা। লৈ আহা। কৃষ্ণ আকৌ ইটো সিটোও তেনেকৈ কাটি দিয়া। ভাঙি দাঙি আনা, লৈ আনা। এটা পকি আছে। এয়া চাওক, ঘৰৰ আনাজ মজাই বেলেগ। সেইটো আনা তেনেকৈ। তুমি হেৰি তেনেকৈ কাটি দিয়া। কি তেনেকৈ কাটি দিলা? কাটিবই নাজানিলে, এফালেকে তাতেই গ'লগৈ। সেই তেনেকৈ কাটি দিয়ে। এইটো কি কৰি পেলালি আৰু। এয়া চাওক, ঘৰুৱা আনাজ মজাই বেলেগ। চাওক আৰু এয়া বাৰীত কি আছে দেখাম। উৰহি পুলি আছে। চাওক আহিছোঁ, জংঘল হৈ গৈছে। এয়া ফুল, এইখন গেট। চাওক এয়া আমাৰ কামপুৰৰ পৰিৱেশ। এইবিলাক ফুল গছ। সেইকেইটা লৈ লোৱা। এয়া কুকুৰে চালে কিবা। আগে তুমি থোৱা আছোন গুড়াটোৰ ওপৰত। এয়া চাওক, নিব নোৱাৰিম। এয়া ওপৰত তুলি থোৱা। এয়া চাওক, এইপিনে ফুল। এয়া কি আছে দেখা। কিবা হেৰিটো। এয়া চাওক কি আছে। এইবিলাক ফুল গছ পূজা দিবৰ কাৰণে লাগে যে। ফুল গছ জংঘল আছে, চাফা কৰিব লাগিব। এইপিনে আমাৰ বাৰান্দা। এতিয়া গৈ থাকিম, কি আছে আপোনালোকক দেখাই থাকিম। আজি বাঢ়ি চাইডটো এয়া, এইটো এটা পাৰ্ট। মানুহ আছে। এইপিনে গৈ থাকিম। এজনী কুৰ্তা। এইপিনে মানুহ আছে। চাই থাকক। আমি আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। এয়া আমাৰ ঘৰত কুকুৰ পোৱালি 5টা জগিছে। ইয়া দেখিছে। কাৰোবাক লাগে যদি মোক কমেণ্ট কৰি জনাব। এইয়া ৰাস্তা। দেখিছে কেনেকৈ আহিছে। 5টা। কাৰোবাক লাগে যদি জনাব। এয়া তাৰপিছত এয়া চাওক, এইপিনে হ'ল কিলা। এইপিনে আছে খৰি। এইপিনে বাথৰুম আৰু এইটো পৰিৱেশ। এইটো এটা। এইপিনে হাত মুখ ধুওঁ। এইপিনে বাথৰুম আছে। এইজোপা হ'ল নেমু লাগি আছে, কলি আছে, ফুলি আছে। আপোনালোকে এই ভিডিঅ'টো কেনেকৈ লাগে জনাব। কাৰোবাক নেমু লাগে যদি ক'ব। চাওক এইয়া তৰৈ লাগি আছে ওপৰত। এইপিনে চাওক
চাওক আহ 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 আকৌ বাচ্চাগিলা শুলে এইয়া কাৰোবাক কুকুৰ লাগে কুকুৰ বাচ্চা লাগে যদি জনাব ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ বাই বাই